অ্যাকাউন্ট ভাড়া দিয়ে আছেন, ভাড়া দিয়ে অ্যাকাউন্টে লাখ 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 খেলা করেছেন, তাদের এগেনস্টে এফআইআর হবে, কেস হবে, জেল হতে পারে, অ্যারেস্ট হতে পারে। আপোনাৰ একাউণ্টত চাইবাৰ বা লাইন এমাউণ্ট বা হোল্ড হৈছে নেকি আপোনাৰ একাউণ্ট? যদি হৈছে আপোনাৰ কাৰণে আজিৰ এই ভিডিঅ' অতি গুৰুত্বপূৰ্ণ, চাই থাকিব। ইয়াতে আপোনালোকে চাব, এনেকুৱা মেছেজ হয়তো আপোনাৰো আহিব পাৰে বা আপোনাৰ একাউণ্টত হয়তো বহুত টকাৰ লাইন এমাউণ্ট বা 100, 200, 500, 5,000, 10,000লৈকে যদি লাইন এমাউণ্ট বা হোল্ড এমাউণ্ট বা একাউণ্টটো যদি আপোনাৰ ডেবিট ফ্ৰিজ কৰি থৈছে, তেনেহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো খুব দৰকাৰী। প্ৰথমে আপোনালোকে জানি লওক যে ইয়াতে যদি আপোনাৰ একাউণ্টত যদি লাইন লাগিছে বা হোল্ড লাগিছে, আপোনালোকে কোনো চিন্তা কৰিব নালাগে, এইটো একোৱেই নহয়। এইটো কোনো ধৰণৰ আপোনাৰ সমস্যাৰ সৃষ্টি নহয় বা আপোনাক কোনেও এৰেষ্ট কৰিব নোৱাৰে, কোনো ধৰণৰ আপোনাৰ এফআইআৰ নহয় আপোনাৰ এগেইনষ্টত বা আপোনালৈ নটিচ কেতিয়াও নাহিব। বিশেষকৈ আপোনালোকে এজন পুলিচ অফিচাৰে এই বিষয়ে কি কৈছে আপোনালোকে প্ৰথমে ভিডিঅ'টো চাই লওক। অ্যাকাউন্ট ভাড়া দিয়ে আছেন, ভাড়া দিয়ে অ্যাকাউন্টে লাখ 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 খেলা করেছেন, তাদের এগেনস্টে এফআইআর হবে, কেস হবে, জেল হতে পারে, অ্যারেস্ট হতে পারে। বাকি কেউ ভয় পাবেন না, কেউ। নিশ্চয় আপোনালোকে ইয়াতে চাই আছে যে ইয়াতে 6,000 টকাৰ লাইন হৈছিলে, মানে হোল্ড এমাউণ্ট আছিলে ইয়াতে, আৰু সেই হোল্ড এমাউণ্টটো ৰিমুভ হৈছে, কেনেকৈ হৈছে সেইখিনি আপোনালোকে জানিব পাৰিব। এতিয়া আপোনালোকে চাইছে যে সেই পুলিচ অফিচাৰজনে কি কৈছে, যদি আপুনি একাউণ্ট ভাড়া লৈছে বা আপুনি কাৰোবাক একাউণ্ট ভাড়া দিছে, তেনেহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। ধৰক আপোনাৰ একাউণ্টত 200 টকা, 500 টকাৰ লাইন এমাউণ্ট বা হোল্ড হৈছে, তাৰ কাৰণে কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নহয়। আৰু এইটো যদি কোনো ধৰণৰ ক্ৰাইম বা আপুনি কোনো ধৰণৰ ডাঙৰ ক্ৰাইম কৰা নাই আপোনালোকে, সেইকাৰণেও কৈছোঁ, ইয়াতে পুলিচ অফিচাৰজনে নিজেও কৈছে যে যদি কোনোবা এজনৰ একাউণ্টত যদি 200 বা 500 টকাৰ হোল্ড হৈছে বা লাইন এমাউণ্ট বুলি তেনেকুৱা ধৰণৰ মেছেজ আহিছে, আৰু যাৰ কাৰণে আপোনাৰ একাউণ্ট যদি ডেবিট ফ্ৰিজ হৈছে, আপুনি বেংকত গৈছে, বেংকত আপোনাক কি কৈ দিছে যে আপুনি তাতে গৈ আপোনালোকে এই আপোনাৰ যিটো চাইবাৰ লাগিছে, চাইবাৰটো আপোনালোকে মানে কমপ্লেইনটো আপোনালোকে ঠিক কৰিব লাগিব। ক'ব পাৰে যে আপুনি তাত গৈ আপোনালোকে ঠিক কৰিব লাগিব। যদি ধৰক আপোনাৰ একাউণ্টৰ 200 টকাৰ ক্ৰাইমটো ক'ৰ হৈছে, ক'ৰ পৰা হৈছে, মানে 200 টকাটো আপুনি ধৰক আপোনাৰ একাউণ্টত হায়দৰাবাদৰ পৰা আহিছে বা গুজৰাটৰ পৰা আহিছে। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰক, 200 টকাৰ কাৰণে আপুনি সেই গুজৰাট যাব লাগিব নেকি? তেনেকুৱা আছে নহয় কথা। ধৰক 1,000 টকা লাগিছে বা 2,000 টকা লাগিছে, আপুনি 2,000 টকাৰ গুজৰাট যাব লাগিব নেকি? কিমান সমস্যা নহয়, মানে ইমান দূৰৰ পৰা তাত গৈ যাব লাগিব। সেইকাৰণে তেনেকুৱা কোনো নিয়ম নাই। আপোনাৰ একাউণ্টত 200 টকা, 500 টকা, 1,000 টকা, 2,000 টকাৰ লাইন এমাউণ্ট লাগিছে, কোনো কথা নাই। এইটো আপোনালোকে যেতিয়া ইনভেষ্টিগেশ্যন শেষ হৈ যাব, অট'মেটিকলি আপোনালোকে এইটো ঠিক হৈ যাব। কিন্তু যিবিলাকে একাউণ্ট ভাড়া দি বহুত টকাৰ লেনদেন কৰি তেওঁলোকে 2 নম্বৰী টকা তেওঁলোকৰ একাউণ্টত সোমাইছে, তেনেহ'লে এইটো প্ৰব্লেম হ'বই। চিধা কথা, যদি আপোনাৰ একাউণ্টত অলপ পইচা লাইন এমাউণ্ট লাগিছে, এইটো আপোনালোকে চিন্তা কৰিব নালাগে, কোনোই নহয়, আপোনাৰ একাউণ্টটো ঠিক হৈ যাব।